हेलो फ्रेंड मैं आज ये भिडिओत कथा पातिम आसाम हायर सेकेंडरी एडुकेशन काउंसिल बोर्डर रिजाल्टर विषय फ्रेंड आसाम हायर सेकेंडरी एडुकेशन काउंसिल बोर्डर जिदिना रिजाल्ट दिए आई मीन 9:30 प्राय 9:30 रिजाल्ट दिए সেইটো সময়ৰ পৰা কমসে কম 2টা বজালৈকে এইটো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বোৰ্ডৰ যিটো অফিচিয়েল সাইট আছে ahse.nic.in এইটো সাইটত বহুত ভিৰ থাকে মানে সকলো একেলগে এইটো সাইডত সোমাই যায় ৰিজাল্ট চাবৰ বাবে সো তাৰ বাবে ৰিজাল্ট চাওঁতে বহুত প্ৰবলেম দেখা দিয়ে বহুত ট্ৰাফিক প্ৰবলেম দেখা দিয়ে সো মই আজি আপোনালোকৰ বাবে এটা নতুন এপছ বনাই আনিছো যেটো এপছৰ জৰিয়তে আপোনালোকে সহজে আপোনালোকৰ ৰিজাল্টটো চাব পাৰে তাৰ বাবে আপুনি এটা সফটওয়্যাৰ ডাউনলোড কৰিব লাগিব এপছ ডাউনলোড কৰিব লাগিব এই এপছটো কোনো প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত পোৱা নাযায় এইটো মই আমাৰ এই ভিডিঅ' ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে যাই এপছটো ডাউনলোড কৰি ল'ব পাৰে এইটো ডাউনলোড কৰাৰ পিছত আপুনি যেতিয়া এই এপছটো আপোনাৰ মোবাইলত ইনষ্টল কৰিব আপোনাৰ মোবাইলৰ আননোন সোৰ্সটো ওপেন কৰিব লাগিব আপনার মোবাইলত যাই কিনে আপনার সেটিংত যাব যাই কিনে চাব যাতে লক আছে স্ক্রিনত তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে তলতে আহিব আননোন সোৰ্স এটো টিক চিনটো মাৰি ইনেবল কৰি দিব ইনেবল কৰি দিয়াৰ পিছত আপনি সফটওয়্যাৰটো ডাউনলোড ইনষ্টল কৰিব পাৰিব তাৰপৰা ইনষ্টল কৰাৰ পিছত সফটওয়্যাৰটো এটো সফটওয়্যাৰ হয়তো আপুনি ওপেন কৰিব ওপেন কৰাৰ লগে লগে এনেকুৱা দুটা ইন্টাৰফেস আহিব ইয়াতে চাব ওপৰৰ ফালে টানিব তলত চাব এইচএস ৰিজাল্ট আৰু এছএছএলসি ৰিজাল্ট এছএছএলসি ৰিজাল্টটো তো ইতিমধ্যে ডিক্লেয়ার হৈ গ'ল এটো তো আপোনালোকে সবে গম পালে আৰু ওপৰত নাম্বাৰ 1ত আছে এছএছ ৰিজাল্ট ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত ইন্টাৰফেস আহিব যেহেতু এতিয়ালৈকে ৰিজাল্টটো দিয়া নাই আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বোৰ্ডৰ 2018 ৰিজাল্টটো দিয়া নাই ইয়াতে লিখাই আছে 9:30 দিব সো এইটো পেজটো এতিয়া এনেকুৱা সিস্টেম আহিছে আপুনি ইয়াত ক্লিক কৰাৰ লগে লগে 9:30 পিছত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰোল কোড আৰু ৰোল নাম্বাৰ আৰু কোড নাম্বাৰ বিচাৰিব আপুনি এটো দি সার্চ দিয়াৰ লগে লগে আপোনাৰ ৰিজাল্টটো আহিব কোনো প্ৰবলেম নোহোৱাকৈ আহিব যেনে মই ধৰক আপোনাক এছএছএলসি ৰিজাল্টৰ অপচনটো দেখাই দি আছো এছএছএলসি ৰিজাল্টটো এনেকুৱা আহি গ'ল ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আৰু এটা অপচন আহিব সৰি মোৰ নেটটো অফ আছে ইয়াতে আপুনি ক্লিক কৰিব এনেকৈ ক্লিক কৰাৰ লগে এনেকুৱা অপচনটা আহিব তাতে ক্লিক কৰিব তাতে চাব আসাম হায়াৰ সেকেন্ডাৰী লিভিং সাৰ্টিফিকেট এটো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে ইয়াতে যেনেকৈ দেখা পাইছে আপুনি ৰোল নাম্বাৰ কোড নাম্বাৰ আৰু ক্যাপচা দিব দিছে এখিনি দি দিয়াৰ লগে লগে ৰিজাল্টটো আহি যায় যেনেকৈ ধৰক মই এটা ৰিজাল্ট লৈ ওলাই আছো B18 এটো হাই সেকেন্ডাৰী এটো মেট্ৰিকৰ ৰিজাল্ট হয় মই এটো দেখাই দি আছো আপোনালোকক 196 এটা বনাই দিও 10101 ক্যাপচাটো বহাই দিও 4C7BPE বহাই দি আপুনি সাবমিট বাটন ক্লিক কৰিব সাবমিট বাটন ক্লিক কৰাৰ লগে এয়া চাক আপোনাৰ মেট্ৰিকৰ এটা ৰিজাল্ট ওলাই আহিছে এটো হয় লটো ভগতপাৰাৰ পৰা পাছ কৰিছে 3rd ডিভিজন পাইছে সো এনেকৈ হাইছেকেন্ডাৰী সেকেন্ড ইয়াৰ ৰিজাল্টটো আহিব হাইছেকেন্ডাৰী ফাইনাল ৰিজাল্টটো আহিব তাতে ক্লিক কৰাৰ লগে লগে এনেকুৱা অপচন আহিব কিন্তু এতিয়ালৈকে যেহেতু হাইছেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ ৰিজাল্টটো দিয়া নাই সো এটো এতিয়ালৈকে ইয়াতে এনেকুৱা সিস্টেম ইন্টাৰফেস আহিছে 9:30 পিছত আপোনাৰ সেম যেনেকুৱা মেট্ৰিকটো আহিল তেনেকুৱা আহি যাব আৰু আপুনি সোনকালে কোনো ট্ৰাফিক প্ৰবলেম কোনো নেটৰ প্ৰবলেম নোহোৱাকৈ সাৰ্ভাৰ স্লো নহয় এটো বহুত স্পিড সাৰ্ভাৰ হয় আপোনাৰ ৰিজাল্টটো আহি যাব ফ্ৰেন্ড যদি ভিডিওটো ভাল লাগে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগত আপোনাৰ ফ্ৰেণ্ডটো এনে ধৰণৰ ভিডিও চাব পাৰে আৰু